তো ফ্ৰেণ্ডছ আহিছোঁ পথাৰত ধানবিলাক চাবলৈ। এয়া ধানবিলাক দেখা পাইছে, ইফালে গোটেই এইখিনি মই খেতি কৰা হয় আৰু ইফালে বেলেগৰ আছে আৰু এইখন বহুত ডাঙৰ পথাৰ হয়। তো বহুতগিলা খেতি কৰিছে, বহুত ভাল লাগিছে। একদম ধানবিলাক পকিছে, সোণালী সোণালী হৈ আছে। এয়া মই হাতত অলপমান ধান লৈছোঁ ছিঙি আৰু এতিয়া চাই আছোঁ ধানবিলাক কেতিয়া কাটিব পাৰিম। আৰু ৩-৪ দিন পিছত কাটিবই পাৰিম। তো এয়া চালোঁ আৰু আপোনালোকেও অলপ চাওক। মই দেখুৱাই আছোঁ পথাৰখন, আমাৰ ধানবিলাক। তো ফ্ৰেণ্ডছ এইবিলাক চাওক, ধানটো পকিছে পূৰা। অলপ কেইদিন পিছত আৰু ভালকৈ পকিব। তো আপোনালোকে দেখা পাইছে ধানবিলাক কিমান ধুনীয়া হৈ পকিছে, একদম সোণালী সোণালী দেখা গৈছে পথাৰখন। বহুত ভাল লাগে আৰু এনেকুৱা সোণালী পথাৰ, ধান যেতিয়া পকে সোণালী হৈ পৰে। এয়াই আমাৰ খেতিবিলাক। তো মই এতিয়া ঘৰলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ধানখিনি। তো এইফালে এইবিলাক তো বহুত ডাঙৰ পথাৰ হয়, বহুত ধান আছে ইয়াতে। এইবিলাক বৰা ধান, ক'লা ক'লা বৰা ধানটো আপোনালোকে জানে কিজানি। সেয়া দেখা পাইছে না, এইবিলাক হ'ল বৰা ধান। আৰু সেইফালে ধান কাটি আছে বহুত দূৰত, দেখা নাযায় ভালকৈ। আজিৰ ভিডিঅ'টো ইমানেই। ভাল লাগিছে যদি এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।